নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম আমাৰ ফেচবুকৰ পাছৱাৰ্ড কেনেকৈ আমি জানিব পাৰোঁ বা কেনেকৈ আমাৰ পাছৱাৰ্ড বদলি কৰিব পাৰোঁ, নতুনকৈ পাছৱাৰ্ড এটা কেনেকৈ দিব পাৰোঁ সেই বিষয়ে আজি আমি শিকিম। তাৰ বাবে আমি আমাৰ প্ৰথমে ফেচবুক একাউণ্ট এখন থাকিব লাগিব আৰু ফেচবুক এপটো থাকিব লাগিব। বন্ধুসকল, যদি চেনেলটোত নতুন তেন্তে চেনেলটো লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো ক্লিক কৰা নাপাহৰিব। প্ৰথমে আমাৰ মোবাইলৰ ফেচবুক এপটো অ'পেন কৰি লওঁ। ফেচবুক এপটো অ'পেন কৰাৰ পিছতে ৰাইট ছাইডত ওপৰতে 3 ডট কৰ্নাৰত দিয়া আছে, এইটো চেক কৰিব। মই দেখাই দি আছোঁ। এই ৰাইট ছাইডত ওপৰতে কৰ্নাৰত দিয়া আছে আপোনাৰ প্ৰফাইলটো, তাতে গৈ আপোনাৰ প্ৰফাইলটো অ'পেন কৰিব। তাৰপিছত তলতে এটা অপশ্যন আছে লগ আউট, সেই লগ আউট অপশ্যনটো ক্লিক কৰি লগ আউট কৰি দিব আপোনাৰ একাউণ্টটো। তাৰপিছত আকৌ লগ ইন কৰিব লাগিব, তেতিয়াহে পাছৱাৰ্ডটো হ'ব। এতিয়া ইয়াৰ পৰা ফাইণ্ড আউট মাৰিলে আপোনাৰ এই একাউণ্টটো এতিয়া বৰ্তমান ক্লিক কৰিলে আকৌ অ'পেন হৈ যাব, পাছৱাৰ্ডটো নাজানিব। সেইকাৰণে ফাইণ্ড একাউণ্টত মাৰি আপোনাৰ আকৌ প্ৰথমৰ পৰা একাউণ্টটো ফাইণ্ড কৰিব লাগিব মোবাইল নম্বৰ ডায়েল কৰি। তাৰপিছতে মোৰ মোবাইল নম্বৰটো ডায়েল কৰিলোঁ, আৰু ডায়েল কৰাৰ লগে লগে তাৰপিছত ইয়াতে মোৰ একাউণ্ট যিখন সেইটো নম্বৰটো দিয়া আছে সেইটো আহি যাব। তাৰপিছত পাছৱাৰ্ড টাইপ কৰিব আহিছে, কিন্তু মোৰ নম্বৰটো এতিয়া লগত নাই, সেইবাবে এই কোডটো মোৰ মোবাইলত সেই নম্বৰটোতে গুচি যাব। সেইবাবে মই এই বাকী কামখিনি মই বেলেগ এটা মোবাইলেৰে আপোনালোকক দেখাই ট্ৰাই কৰি আছোঁ, কাৰণ এটা মোবাইলত সম্পূৰ্ণ হোৱা নাই। এতিয়া মই গোটেইখিনি টাইপ কৰি তাৰপিছত কোডটো চেণ্ড কৰি দিলোঁ, কিন্তু কোডটো আহিব যে বেলেগ এটা মোবাইলেৰে, বেলেগ এটা একাউণ্টেৰে মই অ'পেন কৰি বাকীখিনি দেখুৱাই আছোঁ। ইয়াতে কোডটো চেণ্ড কৰি দিলোঁ মোবাইলত সেই নম্বৰটোতে। এতিয়া কোডটো গুচি গ'ল, কিন্তু এতিয়া আহিব যে অহাটো সেইটো মোবাইলত যাব, যিটো মোবাইল মোৰ লগত নাই। এতিয়া মোৰ লগত থকা মোবাইলটোতে একাউণ্টটো OTPটো পঠাই দিওঁ। ইয়াতে আমাৰ যিটো কোড SMS আহিছে সেইটো ইয়াতে ফিল আপ কৰি দিওঁ। ফিল আপ কৰাৰ লগে লগে ইয়াতে নতুন নিউ পাছৱাৰ্ড এটা টাইপ কৰিব আহিছে, সেইটো আমি টাইপ কৰিব লাগিব। আমাৰ যি ইচ্ছা সেইটো পাছৱাৰ্ড দিব পাৰোঁ। এতিয়া মই মোৰ পাছৱাৰ্ডটো দি দিওঁ। মোৰ পাছৱাৰ্ড হৈ গ'ল। এতিয়া তাৰপিছত তলতে কনফাৰ্ম অপশ্যন দিয়া আছে, কনফাৰ্মত ক্লিক কৰি তাৰপিছত আপোনাৰ পাছৱাৰ্ডটো ইয়াতে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে, পিছলৈ কামত আহিব। এতিয়া মোৰ একাউণ্টটো লগ ইন হৈ গ'ল। ধন্যবাদ।